খবৰ লৈ আহিছো আপুনি আপোনাৰ মোবাইলত ফোন কল আহিলে ৰেকৰ্ডিং কৰে নেকি এতিয়াৰে পৰা সেই ফোন কল ৰেকৰ্ডিং কৰিব নোৱাৰিব কিয়নো 11 মেৰ পিছত সেই ৰেকৰ্ডিং কৰা সুবিধা হ'ব বন্ধ হৈ যাব এই মুহূৰ্তৰ এই খবৰ আমি জনাই আছো ঈশান নিউজৰ দৰ্শকসকলক এটা বিশেষ খবৰ 11 মেৰ পিছত আপুনি ৰেকৰ্ড কৰিব নোৱাৰিব ফোন কল মোবাইলত ফোন ৰেকৰ্ডিংৰ সুবিধা লাভ নকৰিব আপুনি 11 মেৰ পিছত দেখত নিষিদ্ধ হ'ব কেইবাটাও ফোন ৰেকৰ্ডিং এপ এন্ড্ৰইড ফোনত উপলব্ধ নহব ফোন ৰেকৰ্ডিংৰ সুবিধা কেইবাটাও জনপ্ৰিয় ফোন ৰেকৰ্ডিং এপ নিষিদ্ধ কৰা হ'ব ভাৰতবৰ্ষত এন্ড্ৰইড ইউজাৰৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি গুগলে এই সিদ্ধান্ত গ্ৰহণ কৰিছে গুগল প্লে ষ্টৰত আপুনি লাভ নকৰিব কোনো ধৰণৰ ফোন ৰেকৰ্ডিং এপ নিষ্ক্ৰিয় হৈ পৰিব ট্ৰুকলাৰ অটোমেটিক কল ৰেকৰ্ডাৰ কিউব এচিআৰ এপ যদিহে ফোনত ৰেকৰ্ডিংৰ অপচন আছে ফোনত যেহেতু এন্ড্ৰইড ফোন হ'ব ডিফল্ট এটা থাকে ফোন ৰেকৰ্ডিংৰ তেন্তে আপুনি কোনো ধৰণৰ সমস্যাত নপৰে যদিহে আপুনি কোনো ধৰণৰ এপ ফোন ৰেকৰ্ডিং এপ আপুনি যদি ইনষ্টল কৰিছে আপুনি যদি ডাউনলোড কৰিছে গুগল প্লে ষ্টৰৰ পৰা তেনেহলে সেই ৰেকৰ্ডিং এপসমূহ এতিয়াৰে পৰা উপলব্ধ নহব গুগল প্লে ষ্টৰত সমান্তৰালকৈ গুগল প্লে ষ্টৰত উপলব্ধ নোহোৱাৰ সমান্তৰালকৈ আপুনি আপোনাৰ মোবাইলত যদি সেই এপ আছে গুগল প্লে ষ্টৰৰ পৰা ইনষ্টল কৰা সেই এপে 11 মেৰ পিছত কাম নকৰিব বহুতৰে এনে ধৰণৰ বিভিন্ন কামত দেখিবলৈ পোৱা যায় প্ৰয়োজনীয়তা আহি পৰে যে ফোন কল ৰেকৰ্ডিং কৰিব লাগে কিছু সময়ত কিন্তু এই মুহূৰ্তত আমি জনাই আছো আপুনি যদি ফোন কল ৰেকৰ্ডিং কৰে আগৰে পৰাই তেতিয়া হলে এতিয়াৰে পৰা আৰু নোৱাৰিব 11 মেৰ পিছত আপুনি ৰেকৰ্ড কৰিব নোৱাৰিব কোনো ফোন কল মোবাইলত ফোন ৰেকৰ্ডিংৰ সুবিধা লাভ নকৰিব আপুনি 11 মেৰ পিছত দেখত নিষিদ্ধ হ'ব কেইবাটাও ফোন ৰেকৰ্ডিং এপ যদিহে আপোনাৰ মোবাইলত যদি ফোন ৰেকৰ্ডিং যে ডিফল্ট আছে সেই ৰেকৰ্ডিংৰ ডিফল্ট যদি পূৰ্বৰে পৰাই আছে তেনেহলে আপুনি কোনো ধৰণৰ সমস্যাত নপৰে যদিহে আপোনাৰ ফোনত ৰেকৰ্ডিংৰ অপচন আছে তেন্তে আপুনি সমস্যাত নপৰে যদিহে আপুনি সেই ফোন ৰেকৰ্ডিং কৰিবৰ বাবে গুগল প্লে ষ্টৰৰ পৰা কোনো এটা এপ ডাউনলোড কৰিছে তেনেহলে আপুনি অসুবিধাত পৰিব সমস্যাত পৰিব কিয়নো 11 মেৰ পিছত আপুনি ৰেকৰ্ড কৰিব নোৱাৰিব ফোন কল হ'ব মোবাইলত ফোন ৰেকৰ্ডিংৰ সুবিধা লাভ নকৰিব আপুনি 11 মেৰ পিছত দেখত নিষিদ্ধ হ'ব কেইবাটাও ফোন ৰেকৰ্ডিং এপ এন্ড্ৰইড ফোনসমূহত বিশেষকৈ এন্ড্ৰইড ফোনসমূহৰ যে গুগল প্লে ষ্টৰ আছে সেই গুগল প্লে ষ্টৰত কিন্তু আপুনি ফোন ৰেকৰ্ডিংৰ এপসমূহ লাভ নকৰিব ইনষ্টল কৰিব নোৱাৰিব কিয়নো নিষিদ্ধ কৰা হ'ব দেখত কেইবাটাও জনপ্ৰিয় ফোন ৰেকৰ্ডিং এপ যেনে ধৰণৰ আমি জনাই আছো সেই এপসমূহ কি হ'ব পাৰে নিষ্ক্ৰিয় হৈ পৰিব ট্ৰুকলাৰ অটোমেটিক কল ৰেকৰ্ডাৰ কিউব এচিআৰ এপ এনে ধৰণৰ এপসমূহ নিষ্ক্ৰিয় হৈ পৰিব ভাৰতবৰ্ষত আৰু এন্ড্ৰইড যিসকলে ব্যৱহাৰ কৰে এন্ড্ৰইড ইউজাৰসমূহৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখিয়েই এই সিদ্ধান্ত গ্ৰহণ কৰিছে এই বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে গুগলে 11 মে মাত্ৰ কেইদিনমান সময় আপোনাৰ মোবাইলত যদি ফোন ৰেকৰ্ডিংৰ অপচন আছে পূৰ্বৰে পৰা আপুনি মোবাইলটো ক্ৰয় কৰাৰ পৰাই যদি আপোনাৰ মোবাইলত সেই অপচনটো আছে এটা ডিফল্ট থাকে ৰেকৰ্ডিং সেই ৰেকৰ্ডিংটো যদি আছে তেনেহলে আপুনি কোনো ধৰণৰ সমস্যাত নপৰিব যদিহে আপুনি আপোনাৰ এন্ড্ৰইড ফোনটোত গুগল প্লে ষ্টৰৰ পৰা ডাউনলোড কৰিছে বা ইনষ্টল কৰিছে কোনো ফোন ৰেকৰ্ডাৰ এপ তেনেহলে আপুনি অসুবিধাত পৰিব কিয়নো 11 মে মাত্ৰ কেইটামান দিন আছে 11 মেলৈ এই ফোন ৰেকৰ্ডাৰ এপসমূহ এই ফোন ৰেকৰ্ডিং এপসমূহ নিষ্ক্ৰিয় হৈ পৰিব নিষিদ্ধ হ'ব ভাৰতবৰ্ষত 11 মেৰ পৰা এই এপসমূহ আৰু বিশেষ খবৰ এই মুহূৰ্তত এন্ড্ৰইড যিসকলে ইউজ কৰে এন্ড্ৰইড ভাৰ্চন যিসকলে ইউজ কৰে তেওঁলোকৰ বাবে এই খবৰ অতিকৈ জৰুৰী 11 মেৰ পিছত আপুনি ৰেকৰ্ড কৰিব নোৱাৰিব ফোন কল মোবাইলত ফোন ৰেকৰ্ডিংৰ সুবিধা আপুনি লাভ নকৰিব 11 মেৰ পিছত
দেশত নিষিদ্ধ হ'ব কেইবাটাও ফোন ৰেকৰ্ডিং এপ এন্ড্ৰইড ইউজাৰসকলৰ বাবে এয়া এক ডাঙৰ খবৰ এন্ড্ৰইড ইউজাৰসকলৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি এক বৃহৎ সিদ্ধান্ত আমি জনাই আছো 11 মেৰ পিছত আপুনি ৰেকৰ্ড কৰিব নোৱাৰিব ফোন কল মোবাইলত ফোন ৰেকৰ্ডিঙৰ সুবিধা লাভ নকৰিব আপুনি কিয়নো 11 মেৰ পিছত দেশত নিষিদ্ধ হ'ব কেইবাটাও ফোন ৰেকৰ্ডিং এপ মাত্ৰ কেইটামান দিন বাকি আছে 11 মেৰ পিছত দেশত কেইবাটাও ফোন ৰেকৰ্ডিং এপ নিষিদ্ধ হ'ব এন্ড্ৰইড ফোনত উপলব্ধ নহ'ব ফোন ৰেকৰ্ডিঙৰ সুবিধা কেইবাটাও জনপ্ৰিয় ফোন ৰেকৰ্ডিং এপ নিষিদ্ধ কৰা হ'ব ভাৰতবৰ্ষত এন্ড্ৰইড ইউজাৰসকলৰ প্ৰতি লক্ষ্য ৰাখি যিসকলে এন্ড্ৰইড ইউজ কৰে তেওঁলোকৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি এই বৃহৎ সিদ্ধান্ত লৈছে গুগল প্লে ষ্টৰত আপুনি লাভ নকৰিব কোনো ধৰণৰ ফোন ৰেকৰ্ডিং এপ নিষ্ক্ৰিয় হৈ পৰিব ট্ৰু কলাৰ অট'মেটিক কল ৰেকৰ্ডাৰ কিউব এছিয়াৰ এপ যদিহে ফোনত ৰেকৰ্ডিঙৰ অপচন আপুনি ফোনটো ক্ৰয় কৰাৰ পৰাই যদি আপোনাৰ ফোনত ৰেকৰ্ডিঙৰ সেই অপচনটো আছে তেন্তে হলে আপুনি কোনো ধৰণৰ সমস্যাত নপৰে যদিহে আপুনি আপোনাৰ মোবাইলত বা মোবাইলটো ক্ৰয় কৰাৰ পিছত গুগল প্লে ষ্টৰৰ পৰা সেই এপ ফোন ৰেকৰ্ডিং এপ ডাউনলোড কৰিছে বা আপুনি ডাউনলোড কৰিব ইনষ্টল কৰিব তেতিয়া হলে আপুনি সমস্যাত পৰিব পাৰে কিয়নো কেইবাটাও ফোন ৰেকৰ্ডিং এপ নিষিদ্ধ হ'ব হাতত মাত্ৰ কেইটামান দিন 11 মেলৈ মাত্ৰ কেইটামান দিনহে বাকি আছে এন্ড্ৰইড যিসকলে ব্যৱহাৰ কৰে এন্ড্ৰইড ব্যৱহাৰকাৰীসকলৰ বাবে এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ বুলি ক'ব লাগিব বহু সময়ত প্ৰয়োজনীয়তা আহি পৰে যে ফোন ৰেকৰ্ডিং কৰিবলগীয়া হয় বা বহু কামতো প্ৰয়োজন হয় যে ফোন ৰেকৰ্ডিংটো কৰিবলগীয়া হয় কিন্তু এই মুহূৰ্তত আমি জনাই আছো এন্ড্ৰইড ইউজাৰ সকললৈ এটা বিশেষ খবৰ বিশেষ জাননী বুলি ক'ব লাগিব বিশেষ খবৰ 11 মেৰ পিছত আপুনি ৰেকৰ্ডিং কৰিব নোৱাৰিব ফোন কল মোবাইলত ফোন ৰেকৰ্ডিঙৰ সুবিধা আপুনি লাভ কৰিব নোৱাৰিব পাৰে যদিহে আপোনাৰ ফোনত ৰেকৰ্ডিঙৰ অপচন আছে পূৰ্বৰে পৰাই তেন্তে হলে আপুনি কোনো ধৰণৰ সমস্যাত নপৰে মোবাইলত ফোন ৰেকৰ্ডিঙৰ সুবিধা আপুনি 11 মেৰ পিছত লাভ নকৰিব কিয়নো 11 মেৰ পিছত ভাৰতবৰ্ষত নিষিদ্ধ হ'ব কেইবাটাও ফোন ৰেকৰ্ডিং এপ এন্ড্ৰইড ফোনত উপলব্ধ নহ'ব ফোন ৰেকৰ্ডিঙৰ সুবিধা কেইবাটাও জনপ্ৰিয় ফোন ৰেকৰ্ডিং এপ নিষিদ্ধ কৰা হ'ব দেশত এন্ড্ৰইড ইউজাৰসকলৰ প্ৰতি সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি গুগলে এই বৃহৎ সিদ্ধান্ত লৈছে গুগল প্লে ষ্টৰত আপুনি লাভ নকৰিব ফোন ৰেকৰ্ডিং এপ নিষ্ক্ৰিয় হৈ পৰিব ট্ৰু কলাৰ অট'মেটিক কল ৰেকৰ্ডাৰ কিউব এছিয়াৰ এপ